মই মাজুলী পংকজ আমাৰ মানে বিশ্বকৰ্মা পূজালৈ মানে হাতীয়া জবা কৰা হৈ আছে ৰুমতে বহি হাতীয়া জবা কৰি আছোঁ মানে মোৰ পুৰণা ঘৰ মাজুলীত যাম মাজুলীত মানে পূজা পাতিমগৈ বাকী মই পূজালৈ আপোনালোকৰ চবকে আমন্ত্ৰণ থাকিল বাকী সকলো আপোনালোকে ভালেই আৰু মোৰ ভিডিঅ' চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু আপোনালোকৰ মাজত তেতিয়া মোক সদায় আদৰি চব আমাৰ চব মানে চব পাতি আছে ধুনে কৰি আছে হাতীয়া চফা কৰি আছে আৰু এইপিনে কটখন চফা কৰি আছে এইপিনে মেচিন চফা কৰা হ'ল কাটিং চফা কৰা হ'ল চব কৰা হৈ গ'ল আৰু মানে তাত মানে কথা পাতি আছে ভাইটি এইপিনে চব কৰা হৈ গ'ল চব হাতীয়া চফা কৰা হৈ আছে আমাৰ ৰুমটো পৰিৱেশ মানে গোটেই দেখিছে নাই অৱস্থা নাই দিয়া হৈ আছে মানে গোটেই কমপ্লিট মানে চফা কৰা হৈ আছে কিবা এটা কওক বিশ্বকৰ্মা পূজা যাতে দূৰত ৰাখি ভালে যায় অসমবাসী যাতে বিশ্বকৰ্মা পূজা ভালে যায় সেয়ে আমি সকলো বিচাৰিছোঁ জয় অসম ভাই কিবা এটা ক'লে বাকী আপোনালোকেও পূজা পাতিছে চাগে পূজা পাতিলে আমাকো নিমন্ত্ৰণ কৰিব আৰু আমিও পূজা পাতিম আৰু ঘূৰিম আপোনালোকক দেখাই থাকিম কেনেকৈ পূজা পাতিছোঁ কেনেকৈ কৰিছোঁ কেনেকৈ সকাম পাতিম নাম পাতিম মানে ভকত নিমন্ত্ৰণ কৰিছোঁ কেনেকৈ নাম পাতিম মাজুলী গোটেই প্ৰকৃতিৰ পৰিৱেশ সকলো আপোনালোকৰ মাজত দেখাই যাম চাই যাম বাই বাই মোৰ বেয়া হ'ল